ইঞ্জিনিয়াৰ হয়, চিভিল ইঞ্জিনিয়াৰ হয় আৰু ৰোড এণ্ড ব্ৰিজ বনাওঁ আমি। বনাইছে মেহু ইয়াৰ হানান, আপোনালোকে চাই আছে ইয়াৰ হানান চেনেল। আশা কৰোঁ আপোনালোকে চবে ভালে আছে আৰু ভালে থাকক। ভিডিঅ' চাই ভাল ভাল কমেণ্ট কৰি আছে, ভাল ছাপোৰ্ট কৰি আছে, থেংক ইউ। আৰু আপোনালোকে আশা কৰোঁ ভালে থাকিব, ভালে আছে। আৰু আজি ভিডিঅ' বনালোঁ এনেই আপোনালোকৰ, মই লাডাখৰ পৰা কৈ আছোঁ, মই এতিয়া লাডাখতে আছোঁ আৰু টেম্পাৰেচাৰ বাহিৰৰ এতিয়া মাইনাছতে আছে, কিন্তু তথাপি অলপ গৰম বাঢ়িছে অলপ, কিন্তু মানে আগৰ নিচিনা ইমান ঠাণ্ডা নাই। আপোনালোকৰ তাতে ইলেকশ্যনৰ বহুত মহল গৰম বহুত চলি আছে, কেনেকুৱা চলি আছে অলপ জনাব মোক কমেণ্টছত। এনেতো নিউজত চাই আছোঁ, বহুত কিবাকিবি দেখি আছোঁ, মিনিষ্টাৰৰ কিবাকিবি অপিনিয়ন কিবাকিবি ইলেকশ্যনৰ চলি আছে। আজিকালি ইলেকশ্যনটো মডাৰ্ণ ইলেকশ্যনৰ কেম্পেইনিং হৈ গৈছে। চবেই হেলিকপ্টাৰ, ইলেকশ্যন মানে আজিকালি হেলিকপ্টাৰ নহ'লে আৰু ইলেকশ্যন নহয় আজিকালি। ভাল, ঠিকে আছে, ডেভেলপ হৈ আছে, ভাল কথা। তথাপিও আমি দূৰত বহি আছোঁ, অসমক মিছ কৰি আছোঁ, মিছ কৰিম আৰু যেতিয়ালৈকে ঘৰত নাযাওঁ তেতিয়ালৈকে মিছ কৰি থাকিম। আৰু ঘৰত যাব মন যায়, কিন্তু তথাপিও আৰু আছোঁ, থাকিব লাগে, ডিউটি কৰিব লাগে। চাওক, মই এটা ভিডিঅ' দেখুৱাই আছোঁ আপোনালোকক, চাওক আমাৰ ইয়াতে, আপোনালোকে তাতে কিমান গৰমত আছে চাগে, আমি কিমান ঠাণ্ডাত আছোঁ। বৰফ চাওক, ৰাস্তাৰ বৰফবিলাক কেনেকৈ মানে মেচিনেৰে বৰফবিলাক মানে চাফ কৰিব লাগে, ৰাস্তাটো ক্লিয়াৰ কৰিব লাগে, কেনেকুৱা বৰফ চিন্তা কৰক আপোনালোকে গৰমত আছে, আমি কিমান ঠাণ্ডাত আছোঁ। চাওক ভিডিঅ'টো অলপ মই দেখুৱাই আছোঁ, চালে কেনেকুৱা অৱস্থা, কেনেকুৱা। তথাপিও ভাল লাগে। এতিয়া আমাৰ টাইমৰ লগত আমি এডজাষ্ট হৈ যাওঁ। এতিয়া ষ্টাৰ্টিঙত অলপ প্ৰব্লেম হয়, পিছত এতিয়া ঠিকে আছে, এতিয়া আৰু প্ৰব্লেম নাই। তথাপিও আমি অসমক বহুত মিছ কৰোঁ আৰু যেতিয়ালৈকে বাহিৰত আছোঁ মিছ কৰিমেই। আৰু আপোনালোকে ভালে থাকক আৰু ইলেকশ্যনটো ভালেভাৱে যাওক। আপোনালোকে কাজিয়া নকৰিব ইলেকশ্যনত। মই আগতে এটা ভিডিঅ' বনাইছিলোঁ কাজিয়া নকৰিব বুলি, তথাপিও কাজিয়া মানুহে কৰি থাকে, চাওঁ ফেচবুক ইউটিউবত আহি থাকে। আপোনালোকে নকৰিব এনেকুৱা কাম। আৰু যিয়ে নহওক ভালে থাকক, এনেকৈ মোক ছাপোৰ্ট কৰি থাকিব। কিছুমানে সোধে মই কোন হয় আৰু মই ক'ত আছোঁ সুধি থাকে। মই একচুৱেলি এজন ইঞ্জিনিয়াৰ হয়, চিভিল ইঞ্জিনিয়াৰ হয় আৰু ৰোড এণ্ড ব্ৰিজ বনাওঁ আমি বৰ্ডাৰ এৰিয়াত, সেইটোৱে। আৰু কিছুমানে সোধে আৰু কি কৰোঁ, ক'ত হয়, কোন মই, এজনে সুধিছে। তো সেইটোৱে আৰু মানে এজ এ ইঞ্জিনিয়াৰ আমি ৰোড এণ্ড ব্ৰিজ বনাব লাগে, চিভিল ইঞ্জিনিয়াৰ। কিন্তু সেইটোৱে, ঘৰৰ পৰা দূৰত থাকিব লাগে। নিজৰ ষ্টেটত থকাটো ভাল ফিল হয়, নিজৰ ষ্টেটত কিবা জব পালে ভাল ফিল হয়, কিন্তু নহয়, আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰি আছোঁ কাৰণে ঘৰৰ পৰা দূৰত থাকিব লাগে। আৰু 3 বছৰ 2 বছৰ মূৰে ট্ৰেন্সফাৰ হৈয়ে থাকে। আৰু বৰ্তমান মই লাডাখত আছোঁ, লাডাখত ইয়াতে ৰাস্তাৰ কাম চলি আছে, ব্ৰিজ বনাই আছোঁ আমি। সেইটোৱে। আৰু আপোনালোকে ভালে থাকক। আপোনালোকে ইলেকশ্যন ভোটটো ভালকৈ দিব, ভাল এটা পাৰ্টিক জিতাব আশা কৰোঁ। আৰু মোক এনেকুৱা ভাল কমেণ্টছ কৰি থাকিব, ভাল লাগে কমেণ্টছ আহিলে। আৰু কিবা সুধিলে মোৰো ভাল লাগে না, অসমতে আছোঁ যেন লাগে, সেইটোৱে। আৰু যিয়ে নহওক, চেনেলত নতুন আহিছে যদি লাইক ছাবস্ক্ৰাইব কৰিব। আৰু কিবা সুধিব লাগে মোৰ বিষয়ে, কিবা সুধিব বিচাৰে যদি মেছেজ কৰিব পাৰে, ন' প্ৰব্লেম। আৰু গালি দিব খুজিলে গালিও দিব, কমেণ্টছ খোলা আছে। যিয়ে নহওক, থেংক ইউ।